আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনাৰ যিটো নৰ্মেল মোবাইল আছে এই মোবাইলটোৰ সৈতে এনে ধৰণৰ কনডেন্সাৰ মাইক এটা আপুনি কিদৰে কানেক্ট কৰিব এই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, এই কনডেন্সাৰ মাইক্ৰফোনটো মই এমেজনৰ পৰা কিনিছিলোঁ আজিৰ পৰা 2 বছৰমান আগতে, আৰু তেতিয়া ইয়াৰ প্ৰাইচ আছিলে 1200 মান টকা আছিলে ইয়াৰ প্ৰাইচ। আৰু এইটোৰ লগত মোক এডাল দিছিলে কেবল এডাল দিছিলে, এফালে আপোনাৰ 3.5 জেক আৰু আনফালে এনেকুৱা এডাল কেবল এডাল দিছিলে, আৰু লগত দিছিলে এডাল এনেকুৱা পৰ্ট এডাল দিছিলে। ইয়াতে দেখুৱাই আছে যে ইয়াৰ এফালে মাইক আৰু আনটোফালে হেডফোন বা মনিটৰৰ কাৰণে পইণ্ট আছে, কিন্তু এই বস্তুটো আমি কোনোপধ্যেই আমাৰ মোবাইলৰ সৈতে কানেক্ট কৰিব নোৱাৰোঁ, কাৰণ এইটো হৈছে এটা USB পইণ্ট। আৰু এইটো আপোনাৰ মোবাইলত কানেক্ট কৰিবলৈ হ'লে আপোনাক লাগিব এটা OTG। কিন্তু OTGৰে আপুনি যেতিয়া মোবাইলটো কানেক্ট কৰিব এতিয়া আপুনি এইটো যেতিয়া মোবাইলৰ লগত কানেক্ট কৰিব OTG কেবলৰ সহায়ত, তেতিয়া খেৰখেৰণি বা চেৰচেৰণি কিছুমান শব্দ শুনিবলৈ পোৱা যায়। তাৰ বাবে মই কি কৰিলোঁ, এনেকুৱা এটা বস্তু অৰ্ডাৰ কৰিলোঁ। এইটোক কোৱা হয় অডিঅ' স্প্লিটাৰ বা অক্স স্প্লিটাৰ বুলিও কোৱা হয় এইটোক। তো ইয়াতে চাব পাৰে, এইটো হৈছে ইয়াৰ মাইকৰ যিটো চিম্বল দেখিছে চাগে, আৰু এইটো হৈছে হেডফোনৰ চিম্বল। তো চিম্পলি মাইকটো ইয়াতে আৰু হেডফোনডাল ইয়াতে লগাই এই বস্তুটো আমি মোবাইলত সোমাই আমি তেনেকুৱাকৈ আমি ৰেকৰ্ডিং কৰিব পাৰোঁ। কিন্তু পিছত গৈ এই বস্তুটো খোহা খাই এই বস্তুটোৰ থ্ৰেড নোহোৱা হৈ গ'ল, আৰু পাছত এই বস্তুটোৰ পৰাও সেই আকৌ একেই প্ৰব্লেম আৰম্ভ হ'ল যে মোবাইলটো বা গানবিলাক ঘেৰঘেৰাই থকা আৰম্ভ হ'ল। আৰু অৱশেষত মই এনেকুৱা এডাল অক্স স্প্লিটাৰ অৰ্ডাৰ কৰিলোঁ স্নেপডিলৰ পৰা। আজিৰ পৰা এসপ্তাহমান আগতে অৰ্ডাৰ কৰিছিলোঁ, আৰু আজি এডাল ঘৰ আহি পাইছেহি। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টোত এইডাল কেনেকৈ আমি কানেক্ট কৰিব লাগে মোবাইলৰ সৈতে সেই বিষয়ে আমি জানি লওঁগৈ। তো বন্ধুসকল, এইডাল হৈছে সেইডাল কেবল যিডাল আমাৰ মাইক্ৰফোনটোৰ লগত আহিছিলে। চাব পাৰে ইয়াতে এয়া ঘাট মাত্ৰ 2টাহে আছে, আৰু এই বস্তুটো কোনোপধ্যেই ডাইৰেক্টলি আমাৰ মোবাইলত ছাপোৰ্ট নকৰে, কাৰণ আমাৰ মোবাইলৰ যিডাল হেডফোনৰ জেক আছে, হেডফোনৰ জেকডালত এনেকুৱাকৈ 3টা পইণ্ট আছে, 3টা ঘাট আছে, কিন্তু ইয়াতে মাত্ৰ 2টাহে ঘাট আছে। আৰু সেইবাবে আমাক এনেকুৱা এডাল লাগিব। ইয়াক কোৱা হয় অক্স স্প্লিটাৰ বুলি কোৱা হয়, অডিঅ' স্প্লিটাৰ বুলি কোৱা হয়। তো এনেকুৱা এডাল আপুনি লৈ ল'ব। দ্বিতীয়তে আপোনাৰ মাইকৰ যিডাল কেবল আছে, এই কেবলডাল ইয়াৰে এই পইণ্টৰ লগত কানেক্ট কৰি দিব। আমি এইটো এতিয়া কানেক্ট কৰি ল'ম। এনেকুৱাকৈ কৈ আমি এইটো কানেক্ট কৰি লওঁ। আৰু নেক্সট যিটো নেকি হেডফোনৰ পইণ্ট, এইটো আমি আমাৰ হেডফোনৰ লগত কানেক্ট কৰি ল'ম। তেনে আমি কানেক্ট হৈ গ'ল। এতিয়া এইডাল হৈছে হেডফোনৰ আৰু এইডাল হৈছে মাইকৰ। তো মাইকটো আমি বাৰু ইয়াতে কানেক্ট কৰি লওঁ। এই পইণ্টটো এতিয়া মাইকত যাব, কিন্তু মাইকটো আমি এতিয়ালৈকে যিহেতু কানেক্ট কৰা নাই, তো মাইকটো আমি কানেক্ট কৰি লওঁ। তো বন্ধুসকল, দেখিবলৈ পালে যে আমি এইটো মাইকৰ লগত কানেক্ট কৰি ল'লোঁ। ইয়াতে আপোনাৰ ঘাট এটা আছে, এই ঘাটটো দেখিছে চাগে। এই ঘাটটোৰ লগত কানেক্ট হ'ব লাগিব। এতিয়াও ভালদৰে কানেক্ট হোৱা নাই, তো আৰু অকণমান হেৰি কৰি আমি ভালদৰে কানেক্ট কৰি ল'ম। এইটো হৈ গ'ল কানেক্ট, ঘাটটো মিলি গৈছে। আৰু এতিয়া এই মাইক্ৰফোনটোৰে আমি অডিঅ' ৰেকৰ্ড কৰিব পাৰিম। তো বন্ধুসকল, দেখিছে অডিঅ' স্প্লিটাৰৰ মেইন জেকডাল ইয়াতে মোবাইলৰ সৈতে লাগিছে, আৰু ইয়াৰে এটা পইণ্ট লাগিছে হেডফোনত আৰু এটা পইণ্ট লাগিছে মাইক্ৰফোনত। এতিয়া আমি ইয়াৰ পৰা এটা ৰেকৰ্ডিং এটা কৰি চাম যে ই ৰেকৰ্ডিং কেনেকুৱাকৈনো কেপচাৰ কৰে। তো প্ৰথমতে আমি এইটো টেপ কৰি দিলোঁ। এতিয়া ৰেকৰ্ডিং আৰম্ভ হৈছে। হেল্ল' 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 1 2 3 4 হেল্ল' 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 চেক। তো বন্ধুসকল, দেখিবলৈ পালে যে কিদৰে আমি মাইক্ৰফোন ইউজ কৰি মোবাইলটোৰ পৰা আমি ৰেকৰ্ডিং কৰিলোঁ, আৰু এনেদৰে আপুনিও ৰেকৰ্ডিং কৰিব পাৰে। তো বন্ধুসকল, জাষ্ট এনেকুৱা এডাল কেবলেৰে আপুনি আপোনাৰ কনডেন্সাৰ মাইক্ৰফোনটো আপোনাৰ মোবাইলৰ সৈতে কানেক্ট কৰিব পাৰে। এই কনডেন্সাৰ মাইক্ৰফোনটো অতি চেনচিটিভ মাইক্ৰফোন হয়।
এনেকুৱা ধৰণৰ মাইক্ৰফোনবিলাক সাধাৰণতে ৰেকৰ্ডিং ষ্টুডিঅ'ত ভইচ ৰেকৰ্ডিং বা ডাবিং কৰিবলৈ ব্যৱহাৰ কৰে। গতিকে মোৰ দৰে আপোনাৰো যদি অডিঅ' ৰেকৰ্ডিঙৰ ওপৰত ইণ্টাৰেষ্ট আছে আপুনিও এইটো কনচিডাৰ কৰিব পাৰে।